ঘৰটো কোনটো আছিল জানো পাই কোনোৰ কয় নাই মই অঁ দাদা সেই আকৌ মই আকৌ মোক চিনি পোৱা নাই নি আপুনি নাই ভাইটিৰ অঁ মই ভাইটি আকৌ এই মোকো চিনি পোৱা নাই আপুনি এইফালে আচ্ছা মোৰ ঘৰটো কোনটো আছে জানো নি বাৰু আপোনাৰ ঘৰটো এইফালে যাওক এনেকৈ গৈ এইফালে আপোনাৰ ৰ'বচোন ৰ'ব আপুনি বাৰু আজি বেয়া দি আহিলে নি কি সদায় এইকণ এইকণে খাওঁ মই এনেকৈ খাওঁ খালি অকণমান আজি পৰিস্থিতিৰ পৰা খাব লগা হ'ল আৰু পৰিস্থিতি কিহৰ পৰিস্থিতিটো মানে কি হ'ল আৰু তোৰ বতৰৰ সাপটো খুলিলোঁ মইতো একদম মানে এক্সাইটেড হৈ আছোঁ এইটো খাবলৈ বস্তু ভাত তাৰ সাপটো মানে ক'ত খুলিলোঁ বুজিছে নাই বাৰু খাই দিলোঁ ক'ৰবাত পৰিলে নে কি নাজানো সাপ তই খাই এতিয়া গোটেইটো এৰি থৈ নোৱাৰো বুজিছে নাই এৰি থৈও নিদিয়া আৰু গোটেইটো মাৰি দিলোঁ এতিয়া এয়া বাকী যাওঁতে ঘৰ দেৰি বুজিছে নাই খাই দে অঁ অঁ মানুহটো মানে সঁচাকৈ দেই পৰিস্থিতি বেয়া পৰিলে